মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী শ্ৰী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই আজি ইয়াতে কোকৰাঝাৰ খেলপথাৰত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল আৰু উক্ত সভাত আমাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ বিজেপিৰ নেতা শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী অগপৰ পৰা মই অংশগ্ৰহণ কৰিছোঁ। আৰু আজি ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত যিটো সমৰ্থন, ৰাইজৰ যিটো ব্যাপক সঁহাৰি, এইটোৱেই পৰিলক্ষিত হৈছে যে আগন্তুক যিটো লোকসভাৰ নিৰ্বাচন, কোকৰাঝাৰৰ নিৰ্বাচনত জয়ন্ত বসুমতাৰীক মই ভাবোঁ যে কোনেও ধৰি ৰাখিব নোৱাৰে। জয়ন্ত বসুমতাৰীয়ে কোৱা মতে ২.৫ লাখৰ পৰা ৩ লাখৰ ভোটত তেওঁ জয়যুক্ত হ'ব আৰু বিভিন্ন ঠাইতো আমি ইতিমধ্যে অলপ প্ৰচাৰৰ বাবে আহিছিলোঁ। মানুহৰ যথেষ্ট সঁহাৰি আমি দেখিছোঁ। গতিকে মই আশা ৰাখোঁ যে আমাৰ জয়ন্ত বসুমতাৰী এইবাৰ নিশ্চয় দিল্লীলৈ যাব। অগপৰ পৰা আজি ধুবুৰীত জাভেদ ইছলামে আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। ধুবুৰীৰ স্থিতিটো আপোনালোকে মিত্ৰজোঁট হিচাপে অসংগঠনকৃত প্ৰাৰ্থী দেখালে কিমান আশাবাদী? আজি বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত এই দুটাত আমি মিত্ৰজোঁটৰ অগপৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে। আমি আশা কৰিছোঁ বৰপেটাটো জয়ী হ'ব, এইটো নিশ্চিত। এতিয়া আশা ৰাখিছোঁ যে আমাৰ ধুবুৰীৰ যিটো চিট, এইটো জিকি গ'লেও মানে আচৰিত হ'বলগীয়া একো নাই। এতিয়া আমি যিটো দেখিছোঁ তিনিকোণীয়া যুঁজ হ'ব আৰু এই তিনিকোণীয়া যুঁজত আমাৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী এইবাৰ ধুবুৰীৰ পৰা জয়যুক্ত হ'ব। নৱসৰণীয়া 10টা বছৰ কিন্তু ৰাজনৈতিক ভৱিষ্যত আছিলে কোকৰাঝাৰ সমষ্টি। এইবুলি দেখা গৈছে যে আজি হাইকোৰ্টে নিৰ্দেশনা জাৰি কৰিলে তেখেতে মনোনয়ন পত্ৰ বা তেখেতে কেণ্ডিডেট হ'ব নোৱাৰিব। এই ক্ষেত্ৰত তেখেতৰ ৰাজনৈতিক ভৱিষ্যত ঠিক বুলি ভাবে নেকি? এতিয়া যিহেতু মহামান্য উচ্চ ন্যায়ালয়ে এটা ৰায় দিছে, সেই ৰায়ৰ ভিত্তিত আইনৰ ঊৰ্ধত কোনো নহয়। যিহেতু ৰায় এটা দিছে, গতিকে তেওঁৰ এতিয়া উপায় নাই। তেওঁৰ যদিও অৱস্থা ভাল, এতিয়া যিহেতু তেওঁ এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, গতিকে আৰু এতিয়া তেওঁ 10 বছৰে কি কৰিলে কি নকৰিলে সেইটো বিচাৰ কৰি লাভ নাই। তেওঁ এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।